নমস্কাৰ স্বাগতম জনাইছো সকলোকে জিকে টক্সৰ অন্য এটি ভিডিঅ'লৈ বন্ধুসকল আজি আমি লৈ আহিছো অন্য এটি টপিক যিটো টপিকৰ লগত আমি সকলো জড়িত সকলোৱে সেই টপিকটোৰ বিষয়ে ভাবো আৰু সকলোৱে সেই টপিকটোৰ বিষয়ে জানিব আগ্ৰহ প্ৰকাশ কৰে হয় বন্ধুসকল অলপ সময় নষ্ট নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে সপোন বন্ধুসকল আমি সকলোৱে সপোন দেখো ৰাতি সপোন দেখো বিভিন্ন ধৰণৰ সপোন দেখো কিছুমান আজব সপোনো আমি দেখা পাওঁ এনেকুৱা কিছুমান মানুহক দেখা পাওঁ যিবিলাক মানুহক আমি বাস্তৱ জীৱনত হয়তো দেখা পোৱা নাই এনেকুৱা কিছুমান ঠাই আমি সপোনত দেখা পাওঁ যিবিলাক ঠাই হয়তো আমি কেতিয়াও গৈ পোৱা নাই এনে ধৰণৰ কিয় হয় কিয় আমি তেনে ধৰণৰ সপোন দেখো আজি গোটেই কথাবিলাক পাতিম আমি সপোন কিয় দেখো কেনেকৈ দেখো আৰু সপোনবিলাকৰ বাস্তৱ জীৱনৰ লগত কিবা সম্পৰ্ক আছে নেকি কেতিয়াবা ভাব হয় যে যদি ৰাতি দেখা সপোনবিলাক ৰেকৰ্ডিং কৰি থব পাৰিলো কিমান মজা হলে ৰাতিপুৱা আমি ধুনীয়াকৈ চাব পাৰিলো প্লে কৰি ৰাতি দেখা সপোনবিলাক কিন্তু আমি দেখা ৰাতি সপোনবিলাক যি আমি সপোন দেখো বেছিভাগ সপোন ইলজিকেল হয় কোনো যুক্তি নাথাকে যিকোনো বস্তু দেখো হঠাৎ এই ঠাইত আছো গৈ আকৌ বেলেগ এখন ঠাই দেখো মানে কোনো লিংক নথকা কিছুমান আমি সপোন দেখো এই সপোনবিলাক আমি কিয় দেখো বন্ধুসকল সপোনৰ আঁৰৰ কথাবিলাকনো কি আপোনালোকে জানেনে আমাৰ মগজুত তিনি প্ৰকাৰৰ মাইণ্ড জড়িত হৈ থাকে কনচিয়াছ মাইণ্ড ছাবকনচিয়াছ মাইণ্ড আৰু আনকনচিয়াছ মাইণ্ড আমি যেতিয়া ৰাতি সপোনবিলাক দেখোঁ তেতিয়া আমি কনচিয়াছ মাইণ্ডৰ উপৰিও ছাবকনচিয়াছ নাইবা আনকনচিয়াছ মাইণ্ডৰ কথাবিলাকো আমি সপোনত দেখা পাওঁ যি নহওক ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন ঘণ্টাটো নিশ্চিতভাৱে দবাই দিব বন্ধুসকল সপোনৰ কথাবিলাক খুব আচৰিত সপোনে বিভিন্ন কথাৰ সম্ভেদ দি যায় বিজ্ঞানীসকলেও সপোনতে তেওঁলোকৰ বিভিন্ন তত্ত্বৰ উদ্ঘাটনৰ সম্ভেদ পাইছিল তাৰ ভিতৰত আমাৰ ভাৰতীয় বিখ্যাত বিজ্ঞানী শ্ৰীনিবাস ৰামানুজন অন্যতম তাৰ উপৰি আন এগৰাকী বিশ্ববিখ্যাত বিজ্ঞানী আইনষ্টাইনেও তেখেতৰ তত্ত্ববিলাকৰ বৈজ্ঞানিক সূত্ৰবিলাকৰ সম্ভেদ সপোনতে পাইছিল আমোদজনক কথা নহয়নে বাৰু বন্ধুসকল সপোনত যে আমি বিভিন্ন ধৰণৰ ঘটনাবিলাক দেখা পাওঁ তাৰ সৈতে পেৰেলেল ইউনিভাৰ্ছৰ কথাটো জড়িত হৈ আছে আপোনালোকে কমেণ্ট বক্সত লিখিব মই পিছৰ ভিডিঅ'ত পেৰেলেল ইউনিভাৰ্ছৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধুসকল পেৰেলেল ইউনিভাৰ্ছ বুলিয়ে নহয় সপোনত দেখা ঘটনাবিলাকৰ সম্পৰ্ক আমাৰ বাস্তৱ জীৱনৰ সৈতেও যথেষ্টখিনি আছে বন্ধুসকল সপোনৰ বাস্তৱ জীৱনৰ লগত সম্পৰ্ক নিশ্চিতভাৱে আছে সপোনে কিছুমান কথা আমাক শিকায় যদি আমি সপোনে এটা কোডিঙত শিকায় কোডত শিকায় সেই শিকোৱা কথাখিনি যদি আমি মনত ৰাখিব পাৰোঁ বা সপোনৰ অৰ্থটো আমি বুজি পাব পাৰোঁ তেতিয়াহ'লে আমি বাস্তৱ জীৱনত সেই কথাখিনি শিকি পেলাই এপ্লাই কৰিব পাৰোঁ বা এপ্লাই কৰিব পাৰিম সপোনত ইলজিকেল কথা কিছুমান আমি দেখা পালেও সপোনত আমাৰ বাস্তৱ জীৱনৰ চৰিত্ৰটো আমি দেখা পাওঁ বহুত ক্ষেত্ৰত যেতিয়া আমি বিভিন্ন সমস্যাৰ মাজত জৰ্জৰিত হৈ থাকোঁ তেতিয়া সপোনবিলাকো তেনেকুৱাকৈ আমি দেখা পাওঁ আমি যদি বহুত ক্ষেত্ৰত কোনোবা এটা ডিচিশ্যন ল'ব নোৱাৰোঁ বিভিন্ন সমস্যাৰ মাজত নিজকে অকলশৰীয়া অনুভৱ কৰোঁ তেতিয়া সপোনবিলাকো তেনেকুৱাকৈ আমি দেখা পাওঁ কাৰণ আমি বাস্তৱ জীৱনত যদি কিবা এটা সমস্যাৰ সমাধান উলিয়াব নোৱাৰোঁ আমি ক'ৰবাত ফচি থকা যেন অনুভৱ কৰোঁ ৰাতিও আমি সপোনত তেনেকুৱাই দেখোঁ কোনোবাই টানি ধৰিছে আমি ওলাই যাব নোৱাৰোঁ ভূতে খেদি আছে পুলিচে খেদি আছে কিন্তু আমি দৌৰিব নোৱাৰোঁ তেনেধৰণৰ আমি সপোনবিলাক দেখোঁ বন্ধুসকল এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ নিশ্চিতভাৱে কৰিব আৰু আহি থকা সময়তো ধুনীয়া ভিডিঅ' আহি থাকিব আপোনালোকে সুন্দৰভাৱে ভিডিঅ'বিলাক চাব পাৰিব ধন্যবাদ